হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনাক ধুনীয়া বস্তু এটা দেখাম বুলি যে মই ভিডিঅ'টো বনাই আনিছোঁ। এয়া দেখিছেনে, গোটেইবোৰ যে ৰবৰ বাগান হয়। গোটেই অৰুণাচলৰ আধাৰখিনি মানে ৰবৰ গছেই, গোটেই গছ লগাই থৈছে। মানে দেখিবলৈ ইমান ধুনীয়া পৰিৱেশ নহয়, মানে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। আগতে ভিডিঅ'বোৰ খুব চাই থাকোঁ, মানে মোবাইলত দেখোঁ, মানে এনেকৈ ৰবৰবোৰ এনেকৈ কালেক্ট কৰে গছ কাটি কাটি। কিন্তু মই নিজৰ চকুৰে দেখিছোঁ, মানে কিমান যে ভাল লাগিছে। আৰু আপোনালোকক দেখাম বুলি মই ভিডিঅ'টো কৰি ৰাখিলোঁ, জানেনে। চাওকচোন, এইবোৰ ৰবৰবোৰ যে ধুনীয়াকৈ টোপ টোপকৈ পৰি এই বাউলবোৰত কালেক্ট হৈছে। এইখিনি ৰবৰ, এই দেখিছে, এই ধুনীয়াকৈ ৰবৰ গছবোৰ কাটি লৈ এইফালেদি আহিলেও ৰবৰখিনি ইয়াত পৰে। এয়া ৰবৰ দেখিছেনে, একদম দৈ গাখীৰ নিচিনা মানে। আৰু গোন্ধটো যে দৈ গাখীৰ অকণমান বেয়া হৈ গ'লে যে স্মেল এটা আহে, তেনেকুৱা টাইপ। মানে বহুত দিন তাত জমা হৈ আছেতো ৰবৰখিনি কথা বৰি এয়া প্ৰতিজোপা গছতে বান্ধি থৈছে, দেখিছেনে। এইখিনি শুকাই গৈছেগৈ, মানে আহিলেও কালেক্ট কৰিব। আৰু প্ৰতিজোপা গছতে মানে ইমান ধুনীয়াকৈ মানে লগাই থৈছে। দেখি মানে আচৰিত, বহুত ভাল লাগে মানে দেখি। কিবা এটা নিজৰ হাতে চুই আহিছোঁ আৰু নিজৰ চকুৱে দেখিছোঁ। এইখন মই খুলি চাই লগাব নোৱাৰিলোঁ, চেষ্টা কৰি আছোঁ। দেখিছেনে, একদম পূৰা টাইটেৰে চেষ্টা কৰিছোঁ, নোৱাৰিলোঁ। তাতে মই থৈ গুচি আহিলোঁ। থৈ গুচি আহি ধুনীয়াকৈ এইখিনি গছ মই চালোঁহি। আৰু আহিলোঁ এয়া ধুনীয়াকৈ চালোঁ। এয়া কিবা আপেল গছৰ নিচিনা। তাতে দেখিলোঁ এটা এইটো দেখিছেনে, জুম কৰি দেখাইছোঁ আপোনালোকক, ধৰিব নালাগে। অকণমান আগলৈ আহিলোঁ দেখিলোঁ ইমান ধুনীয়া ৱাটাৰ লেক এটা আছে। পানীখিনি একদম ব্লু কালাৰ, একদম নীলা টাইপ পানীখিনি, যেন চাদাখত ফুৰিবলৈ গৈছিলোঁ তেনেকুৱা টাইপ। ইমানেই ধুনীয়া চাফা পানী নহয়, কি ক'ম আপোনালোকক। মই চকুৱে দেখি মানে মুখে ব্যক্ত কৰি আপোনালোকক বুজাব নোৱাৰোঁ। থেংক ইউ।